নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অসমীয়া ইউটিউব চেনেল খাদ্য বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা আধাৰ কাৰ্ড সংযোগ নকৰাকৈ গ্ৰহণ কৰিব নোৱাৰিব সুলভ মূল্যৰ দোকানৰ পৰা চাউল বা কেৰাচিন তেল। আৰু এক ভয়ংকৰ খবৰ হৈছে অসমৰ বাহিৰত থকা মানুহে নাপাব চাউল বা তেল চেনি পাবলৈ প্ৰয়োজন হ'ব আপোনাৰ বায়োমেট্ৰিক, অৰ্থাৎ হাতৰ চাপ নোহোৱাকৈ ল'ব নোৱাৰিব কোনো বয় বস্তু। নিজে উপস্থিত থাকিব লাগিব, অন্যথা দিয়া নহ'ব চাউল। মন্ত্ৰীয়ে ঘোষণা কৰা নিয়মসমূহ মই আপোনালোকক সবিশেষ জনাই দি আছোঁ। কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল অসম। ইয়াৰ লগে লগে ৰেচন কাৰ্ডসমূহ আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰি ইলেক্ট্ৰনিক পইণ্ট অফ চেল ডিভাইচত বায়োমেট্ৰিক প্ৰমাণীকৰণেৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীসকলে খাদ্য সামগ্ৰী লাভ কৰিব। এই বিষয়ে শনিবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদ মাধ্যমত বিস্তৃতভাৱে ব্যাখ্যা কৰে ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এই নিয়ম কৰাৰ মূল উদ্দেশ্য হৈছে অসমৰ বাহিৰত থকা জনসাধাৰণে সুলভ মূল্যৰ দোকানৰ পৰা বয় বস্তু গ্ৰহণ কৰিব পাৰে। চৰকাৰে আগবঢ়োৱা নিৰ্দিষ্ট পৰিমাণৰ সামগ্ৰীৰ কিছু অংশ এজন সদস্যই বহিৰাজ্যত ক্ৰয় কৰিলেও বাকী পৰিমাণৰ সামগ্ৰীখিনি অসমত থকা পৰিয়ালৰ আন সদস্যসকলে ক্ৰয় কৰাৰ সুবিধা পাব। অৰ্থাৎ অসমৰ বাহিৰত থকা মানুহে সুলভ মূল্যৰ দোকানৰ পৰা বস্তু ক্ৰয় কৰিব পাৰে। তেওঁৰ পৰিয়ালৰ আন মানুহে সুলভ মূল্যৰ দোকানৰ পৰা কোনো সুবিধা নাপায়। সেইবাবে এই নিয়ম কৰা হৈছে। চৰকাৰে আগবঢ়োৱা নিৰ্দিষ্ট পৰিমাণৰ সামগ্ৰীৰ কিছু অংশ এজন সদস্যই বহিৰাজ্যত ক্ৰয় কৰিলেও বাকী পৰিমাণৰ সামগ্ৰীখিনি অসমত থকা পৰিয়ালৰ আন সদস্যসকলে ক্ৰয় কৰাৰ সুবিধা পাব। এই আঁচনিখন কাৰ্যকৰী হোৱাৰ লগে লগে ভুৱা হিতাধিকাৰী আৰু অসাধু ব্যক্তিয়ে মুনাফা লুটিব নোৱাৰিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। এই সম্পৰ্কত তেওঁ কয়, আমি ধনী বা অযোগ্য হিতাধিকাৰীসকলক তেওঁলোকৰ ৰেচন কাৰ্ড পৰিত্যাগ কৰিবলৈ আহ্বান জনাইছোঁ। এই বায়োমেট্ৰিকৰ নিয়ম অৰ্থাৎ এই প্ৰকল্পটো অহা 4 পৰা 6 মাহৰ ভিতৰত সমগ্ৰ ৰাজ্যতে সম্পূৰ্ণ হৈ উঠিব আৰু এমাহৰ ভিতৰত 10,000 সুলভ মূল্যৰ দোকানৰ ইলেক্ট্ৰনিক পইণ্ট অফ চেল ডিভাইচত দিব পৰা যাব। ফ্ৰেণ্ডছ, আপোনালোকক মই এই গুৰুত্বপূৰ্ণ খবৰটো দিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে আপোনালোকৰ সুলভ মূল্যৰ দোকানত আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰিব লাগিব ৰেচন কাৰ্ড। আপোনালোকে 2-3 মাহৰ ভিতৰত আধাৰ কাৰ্ডৰ লগত সংযোগ কৰিব আপোনাৰ ৰেচন কাৰ্ড। ফ্ৰেণ্ডছ, মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু মোৰ চেনেল যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, কাৰণ মই ভাল ইনফৰমেশ্যন সদায় আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰোঁ। আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ লগত সংযোগ কৰিবলৈ আপোনালোকে আপোনালোকৰ সুলভ মূল্যৰ দোকানত যে উপস্থিত হ'ব, তাতে যাই কিনে আপোনালোকে পৰামৰ্শ লৈ ৰেচন কাৰ্ডৰ লগত সংযোগ কৰিব পাৰে আধাৰ কাৰ্ড।